ৰ'ব গাইছ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মানে মোবাইলটো চাৰ্জত দিলোঁ তাৰে পাছত মানে A few moments later. স্বাগতম টু বাজেট ব্লগছ ইউটিউব চেনেল। ভিডিঅ'টো এতিয়া আৰম্ভ কৰিলোঁ গাইছ। তো তেতিয়া মানে মোবাইল চাৰ্জ নাছিল বেছি, সেইকাৰণে মানে আৰম্ভ কৰা হোৱা নাছিল। আৰু এতিয়া গাইছ ভিডিঅ'টো আৰম্ভ কৰিলোঁ, আপোনালোকে চাই থাকক। যোৱা মিনি ব্লগ কৈছিলোঁ যে কিমান বেছি ৰ'দ দি আছিল, আজিৰ দিনটোত গাইছ ঠাণ্ডা পৰি আছে। কাৰণ এতিয়া 10টা বাজিছে, এতিয়া মানে ৰ'দ বোলা বস্তুটো ওলাই নাই। চ' বতৰৰ মহিমা গাইছ ধৰিব নোৱাৰি। চ' গাইছ দাওচা হাতত লৈছোঁ, কাৰণ মানে এয়াই শান্তি জেগাত কালি এডাল তুলি উঠিছিলোঁ যে ছাগল আহাই কিনে নোহোৱা কৰি দিছে, মানে ওৰ পৰা উঠি নি কিনে মানে বেলেগ চাইড এটা পুতি যাওঁ। চ' উঠি লৈ যাওঁ ৰ'ব গাইছ। আৰু শান্তি জেগাতে পুতিম ৰ'ব গাইছ। চাগে বৰাকা শান্তি জেগা চাফা কৰিলোঁ, আগতে মানে তুতি আছিল, এতিয়া মানে একে লৈ আহিছোঁ। বৰাকা শান্তি চাফা কৰিলোঁ আৰু গাঁতাটো খান্দি লওঁ। আৰু এই চাওক গাইছ গাঁতা খানা চানা হৈ গ'ল, আৰু এতিয়া বৰাকা মানে এডাল পুতি দিওঁ, চাই থাকক। আৰু গাইছ আজি বতৰটো চাওকচোন, মানে কি ঠাণ্ডা পৰি আছে, মানে ডাৱৰীয়া হৈ আছে আজি বতৰটো মানে। তো গাইছ মই সেই গাছডাল ৰুলোঁ আৰু এতিয়া বৰাকা গা চা ধুই আহোঁ, মানে তাৰে পাছত লগ পাই আছোঁ। আৰু চ' গাইছ গা চা ধোৱা হৈ গ'ল, তাৰে পাছত ঘৰতে যাব লাগে। আৰু এতিয়া গাইছ ভাত চাত মানে খাই লওঁ, আৰু খাই কিনে কৈ আছোঁ আপোনালোকক কেনেকুৱা হৈছে। আৰু গৰমত থাকি গাইছ লাৰবেই পাৰা নাই ৰ, বৰাকা খাই লওঁ আগে, তাৰে পাছত কৈ আছোঁ। আৰু গাইছ ধুনীয়া হৈছে, খাই লওঁ তাৰে পাছত লগ পাই আছোঁ। চ' গাইছ ভিডিঅ'বোৰ মানে 2 মিনিটৰ হৈছে, আপোনালোকক মই মানে 10 মিনিট 20 মিনিট কৰিম আৰু গাইছ। মানে এতিয়া ভালকৈ বনোৱাও নাই, সেইবাবে মানে যিখিনি বনাওঁ আপোনাক সেইখিনি আপলোড কৰি দিছোঁ, সেইটোৱে আৰু গাইছ। আৰু ভালকৈ ভিডিঅ' বনাম, আৰু মানে 2-3 মান পাছত চাই থাকিব গাইছ। আজিলৈ ভিডিঅ'টো ইমান সমাপ্ত কৰিলোঁ। চ' বাই বাই গাইছ, লগ পাই আছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে।